নমস্কাৰ। আজি আমি ছাগলী পালনৰ জৰিয়তে কেনেধৰণে লাভান্বিত হ'ব পাৰি তাৰ বিষয়ে আমি ইকো ভেলী এগ্ৰোটেক এণ্ড ফাৰ্মৰ প্ৰপাৰেটৰ সন্মানীয় শিৱচন হাতীবৰুৱা ডাঙৰীয়াৰ লগত আমি কিছু সাক্ষাৎকাৰ লৈছিলোঁ আৰু সেই সাক্ষাৎকাৰটি মই আপোনালোকৰ জৰিয়তে শুনাব বিচাৰিছোঁ। ধন্যবাদ। আশা কৰোঁ আপোনালোকে সাক্ষাৎকাৰটি চাব। নমস্কাৰ, মই আমাৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু বৰ্তমান আজি মই উপস্থিত আছোঁ ইকো ভেলী এগ্ৰোটেক এণ্ড ফাৰ্ম, যিটো যোৰহাট জিলা কৰঙাস্থিত হাতীবৰুৱা চুক নহয় জানো, হাতীবৰুৱা চুকত আছে। তাৰ ফাৰ্মত মই আজি প্ৰপাৰেটৰ লগত কিছু কথা পাতিবৰ কাৰণে আপোনালোকক অৱগত কৰিবৰ কাৰণে আজি উপস্থিত হৈছিলোঁহি। আহক আমি প্ৰপাৰেটৰ লগত কিছু কথা অৱগত হওঁ। আৰু লগতে আছে আমাৰ লগত অসম সাৰথীৰ উপসভাপতি ডাক্তৰ সমন্বয় বৰদলৈ ছাৰ, তেখেতক আমি স্বাগতম জনাইছোঁ। আহক আজি আৰম্ভ কৰোঁ। আপোনালোকৰ এই প্ৰজেক্টটো মানে কিমান দিনৰ পৰা আৰম্ভ কৰিছে? প্ৰথম আপোনালোকৰ ইউটিউব চেনেললৈ মই আমাৰ আজি ইয়াত আহি আপোনালোকে ভিডিঅ' শ্বুটটো কৰাৰ বাবে আপোনালোকে মই ধন্যবাদ জনাইছোঁ। আজি আমাৰ এখন 2018 চনত আমি প্ৰথম হাঁহ আৰু থলুৱা মুৰ্গী আৰু কয়লাৰ আৰম্ভ কৰিছিলোঁ। পৰৱৰ্তী পৰ্যায়ত 2019 চনৰ পৰা আমি ইয়াত ছাগলী পালন আৰম্ভ কৰিছোঁ আৰু যোৰহাটৰ যিটো চৰকাৰী আধুনিক বিজ্ঞানসন্মত কাছাইখানা সেইটো আমি চলাই আছোঁ। তাৰ কাৰণে আমাৰ দৈনিক 50ৰ পৰা 60টা ছাগলী আমাৰ প্ৰয়োজন হয় কাটিবৰ কাৰণে, সেইখিনি আমি ইয়াৰ পৰাই যোগান ধৰাৰ চেষ্টা কৰোঁ। আৰু আমি ইয়াৰ লগতে স্থানীয় প্ৰায় 1 অধিক মহিলা আত্মসহায়ক গোটৰ লগত আমি বাইবেক পলিচিত কাম কৰি আছোঁ। তেওঁলোকক আমি মাইকী ছাগলী, উন্নত জাতৰ মাইকী ছাগলী আমি তেওঁলোকক যোগান ধৰোঁ। পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে আমাক তেওঁলোকৰ পাঠা বা আৰু যিখিনি মাংসৰ কাৰণে উপযোগী হয় সেইসকল আমাক তেওঁলোকে যোগান ধৰে আৰু সেইখিনি আমি যোৰহাটৰ ৰাইজক মানে স্বাস্থ্যসন্মত ছাগলী মাংসৰ আমি এইদৰে যোগান ধৰি আহিছোঁ। আপুনি মাংসৰ যোগান ধৰাৰ লগতে আপুনি ছাগলীৰ কিছু মানে পালকসকলৰ কাৰণে আপুনি ছাগলী পোৱালিও কিছুমান যোগান ধৰে বুলি আমি জানিব পাৰিছোঁ। মই ইয়াত আমাৰ বিটেলৰ পিয়'ৰ বিটেলৰ পাব, চিৰহী আছে। ইয়াত আপোনালোকে দেখা পাইছে চিৰহী বৰ্তমান বিভিন্ন প্ৰজাতি আৰু বিটেল আৰু পঞ্জাৱ গোটৰ মাজত যি ক্ৰছ প্ৰজাতি হয় সেইটো আমাৰ ইয়াত আছে। আৰু আছাম হিলছ গোট, যিটো মানে অসমৰ জলবায়ুৰ কাৰণে আটাইতকৈ যিটো পুহিবৰ কাৰণে উপযোগী, আছাম হিলছ গোট আছে। আপোনালোকে ব্লেক বেংগল বেকচাইড আছে, আপুনি দেখিছে গাভিনী হৈছে, ব্লেক বেংগল আছে। তেনেকৈ আমি প্ৰায় 5টা প্ৰজাতিৰ বৰ্তমান ছাগলী আমাৰ ইয়াত উপলব্ধ আছে। আমি ইয়াত মানে উন্নত জাতৰ মানে ছাগলী আমি পোৱালি উচিত মূল্যত আমাৰ ছাগলী পালকসকলে আগবঢ়াই আহিছোঁ। হয় হয়, লগতে মই জানিব বিচাৰোঁ, আমাৰ লগত উপস্থিত আছে ডক্টৰ সমন্বয় বৰদলৈ ডাঙৰীয়া। তেখেতৰ সকলো ৰাইজৰ বিষয়ে আপুনি কি ক'ব যে ছাগলী পালক মানে কেনেধৰণে কৰিলে মানে লাভান্বিত হোৱাৰ চান্স আছে? ছাগলীৰ যিটো ব্যৱসায় হয় সেইটো বহুত লাভজনক ব্যৱসায় হয় আৰু বিশেষকৈ আমাৰ যিখিনি থলুৱা প্ৰজাতিৰ ছাগলী সেইখিনিত যদি আমি বেছিকৈ অলপ গুৰুত্ব সহকাৰে লৈ পেলাই ফাৰ্মিং আৰম্ভ কৰোঁ তেনেহ'লে ভাল। খালি ব্ৰিডাৰ যিটো ৰাখিব লাগে সেইটো বিটেল বা তেনেকুৱা চিৰহী ব্ৰিডাৰ ৰাখিলে ভাল হয়। কাৰণ যদি আমি বিটেলৰ সম্পূৰ্ণ পিয়'ৰ বিটেল ৰাখোঁ তেনেহ'লে তাৰ বেমাৰ আজাৰৰ কাৰণে আমাৰ ৱেডাৰটো চুইটেবল নহয়। কিন্তু যদি আমি তাক ক্ৰছ কৰা হয় আমাৰ দেশীৰ লগত তেনেহ'লে সেইটোত বেছি লাভজনক হয়, বেমাৰ ফালৰ পৰাও আপোনাৰ কোনো অসুবিধা নহয়। ধন্যবাদ জনাইছোঁ আপোনাক ইমানখিনি আমাক টাইম দিয়াৰ বাবে। আৰু শেষত আপুনি ৰাইজক কি অৱগত কৰিব বিচাৰিছে? আপোনাৰ যিসকল আমাৰ বহুত দিনক দিনেতো আমাৰ অসমত নিবনুৱা সংখ্যা বাঢ়ি গৈ আছে, শিক্ষিত নিবনুৱা হয়। মইতো আশা কৰিছোঁ যে ছাগলী পালন কৰি লাভান্বিত হোৱাৰ চান্স আছে। আপুনি এই বিষয়ে কি ক'ব? শেষত ইয়াত মই ক'ম যে ছাগলী পালন ব্যৱসায়টো এটা লাভজনক ব্যৱসায় বুলি ধৰিব পাৰি। ইয়াত উঠি অহা প্ৰজন্মই বা তেওঁলোকৰ ঘৰত খুব কম মূলধনত আৰু খুব কম মাটিত তেওঁলোকৰ নিজৰ বাৰীতে আজি 2 কঠা মাটিতে ধৰক 20জনী বা 30জনী ছাগলী পুহি তেওঁলোক আত্মনিৰ্ভৰ হ'ব পাৰিব। আৰু উন্নত জাতৰ যদি আজি 30জনী ছাগলী তেওঁলোকে পোহে, মূলধনো বৰ বিশেষ দৰকাৰ নহয়। নিজৰ ঘৰতে যদি বাঁহ থাকে, বাঁহেৰ গঁৰাল এটা বনাই খুব কম মূলধনত এটা পৰিয়াল চলিব পৰাকৈ মানে ছাগলী পালন ব্যৱসায়টো উপযোগী। ধন্যবাদ জনাইছোঁ। নিশ্চয় আমাক ইমান সময় টাইম দিয়াৰ বাবে সমন্বয় বৰদলৈ ছাৰৰ লগতে প্ৰপাৰেটৰ শিৱচন হাতীবৰুৱাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকক আমি জনাওঁ, যদি আপোনালোকে ছাগলী পালন কৰিব বিচাৰিছে ডিটেইলছখিনি মোৰ ডেছক্ৰিপশ্যনত মই লিংক দিয়া থাকিব। আপোনালোকে যোগাযোগ কৰি ছাগলী পালন কৰিবৰ কাৰণে যিকোনো বিভিন্ন প্ৰজাতিৰ ছাগলী আপোনালোকে ল'বলৈ সক্ষম হ'ব। ধন্যবাদ।